এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে। আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই 2 দিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব বাকী। গতিকে এতিয়ালৈকে সিমানখিনিয়ে। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজত এই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকক তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সুৰুঙা ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ। 3-4 দিন হ'ল আজি, আৰু চাগে 2 দিন বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে মোৰ। এসময়ৰ বন্ধু আৰু সমগ্ৰ অসমীয়াৰ প্ৰাণ স্পন্দন আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া দেহে কেহে লাগিছে অভিনেতা ৰবি শৰ্মাই। আজি ৪ৰ্থবাৰৰ বাবে আদালতৰ মজিয়াত সাক্ষ্যদান কৰিব বিশিষ্ট অভিনেতাগৰাকীয়ে আৰু ইয়াৰ পূৰ্বেও 3বাৰকৈ তেওঁ বিশেষ ফাৰ্ষ্ট টেক আদালতত সাক্ষ্যদান কৰিছে আৰু ইতিমধ্যে তেওঁ আদালতত আহি উপস্থিত হৈছেহি। যিহেতু জুবিন গাৰ্গৰ এই গোচৰটো ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাৰ্ষ্ট টেক আদালতৰ বিচাৰাধীন হৈ আছে আৰু প্ৰত্যেক দিনাই সাক্ষীসকলৰ সাক্ষ্যদান গ্ৰহণ কৰা হৈছে আৰু আজি ৪ৰ্থবাৰৰ বাবে আমাৰ বিশিষ্ট অভিনেতা ৰবি শৰ্মাই তেওঁৰ সাক্ষ্যদান প্ৰদান কৰিব আৰু এই গোটেই গোচৰটো আটাইতকৈ দীঘলীয়া সাক্ষ্যদান কৰাৰ ব্যক্তিগৰাকীয়ে হৈছে ৰবি শৰ্মা। আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত পাইছোঁ যে এসময়ৰ বন্ধু তথা সমগ্ৰ অসমবাসীৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া দেহে কেহে লাগিছে অভিনেতা ৰবি শৰ্মাই। আজি পুনৰ বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত হাজিৰ হৈছেহি অভিনেতাগৰাকী। আজি ৪ৰ্থবাৰৰ বাবে আদালতৰ মজিয়াত সাক্ষ্যদান কৰিব ৰবি শৰ্মাই। এই গোচৰটোত এতিয়ালৈকে আটাইতকৈ দীঘলীয়া সাক্ষ্যদান কৰা ব্যক্তিয়ে হৈছে ৰবি শৰ্মা। এয়া আচলতে সঁচাকৈ বন্ধুত্বৰ এক অনন্য নিদৰ্শন। প্ৰিয় বন্ধু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া দেহে কেহে লাগিছে অভিনেতা ৰবি শৰ্মাই। হয়, আজি পুনৰ গুৱাহাটীৰ বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত হাজিৰ হ'ল অভিনেতাগৰাকী। বন্ধুৰ হৈ ন্যায় বিচাৰি আজি ৪ৰ্থবাৰৰ বাবে আদালতৰ মজিয়াত সাক্ষ্যদান কৰিব ৰবি শৰ্মাই। উল্লেখ্য যে এই সমগ্ৰ গোচৰটোত বৰ্তমানলৈকে আটাইতকৈ দীঘলীয়া সাক্ষ্যদান কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰবি শৰ্মা। বন্ধু জুবিনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে আইনী যুঁজখনত এতিয়া ছাৰ দৰে থিয় দিছে অভিনেতাগৰাকীয়ে। যিহেতু ইয়াৰ পূৰ্বেও 3বাৰকৈ আদালতৰ মজিয়াত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলিছিল তেওঁৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু প্ৰতিটো সৰু বৰ দিশ তেওঁ প্ৰতিটো সত্য আৰু নিষ্ঠাৰে আদালতৰ আগত দাঙি ধৰিছিল ৰবি শৰ্মাই, যাতে কোনো কাৰণতে প্ৰিয় বন্ধুৱে ন্যায় পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। যিহেতু জুবিন গাৰ্গ হত্যাৰ গোচৰটো এতিয়া বিশেষ ফাৰ্ষ্ট টেক আদালতৰ বিচাৰাধীন হৈ আছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে বিষয়টো ক্ষীপ্ৰগতিত বিচাৰ কৰি আছে। যিহেতু ইতিমধ্যে দৈনন্দিন সাক্ষীসকলৰ সাক্ষ্য গ্ৰহণ কৰি থকা হৈছে আৰু আটাইকেইগৰাকী সাক্ষীয়ে নিজৰ প্ৰতিটো সত্য নিষ্ঠাৰে আদালতৰ মজিয়াত দাঙি ধৰিছে। কিন্তু তাৰ মাজতে জুবিন গাৰ্গৰ ঘনিষ্ঠ তথা বন্ধু অভিনেতা ৰবি শৰ্মাই আজি ৪ৰ্থবাৰৰ বাবে সাক্ষ্যদান কৰিব আদালতত আৰু পূৰ্বেও তেওঁ 3বাৰকৈ কেইবা ঘণ্টা জুৰি সাক্ষ্য প্ৰদান কৰিছে আৰু সংবাদ মাধ্যমৰ আগতো তেওঁ নিজৰ মনৰ ভাৱ দাঙি ধৰিছিল। আমি পূৰ্বৰ তেওঁৰ ভাষ্য শুনাই লোৱাৰ চেষ্টা কৰিম। চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে এনেই মই মৰালিটি ৱাইজ কৈছোঁ, লিগেল ৱাইজ হোৱা নাই। মৰালিটি ৱাইজ কৈছোঁ, মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে, সেইটো একো ডাঙৰ কথা নহয়, কিন্তু সেইটো প্ৰমাণ হয় নহয় বা আমি সেই মানুহজনক কি কাৰণে ভাল পাওঁ সেইটো কথাত বেছি গুৰুত্ব দিলে বেছি ভাল। আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ, আমি জুবিনৰ গান ভাল পাওঁ। জুবিনক তাৰ যিটো দৰদ আছে অসমৰ মানুহখিনিৰ প্ৰতি আটাইকে সহায় কৰাৰ যিটো মনোভাৱ, সেইটোৱে আটাইতকৈ ডাঙৰ কথা উদযাপন কৰিবলগীয়া কথা বুলি মই ভাবোঁ। চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে এনেই মই মৰালিটি ৱাইজ কৈছোঁ, লিগেল ৱাইজ হোৱা নাই। মৰালিটি ৱাইজ কৈছোঁ, মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে, সেইটো একো ডাঙৰ কথা নহয়, কিন্তু সেইটো প্ৰমাণ হয় নহয় বা আমি সেই মানুহজনক কি কাৰণে ভাল পাওঁ সেইটো কথাত বেছি গুৰুত্ব দিলে বেছি ভাল। আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ, আমি জুবিনৰ গান ভাল পাওঁ। জুবিনক
সি তাৰ যিটো দৰদ আছে অসমৰ মানুহখিনিৰ প্ৰতি আটাইকে সহায় কৰাৰ যিটো মনোভাৱ সেইটোৱে আটাইতকৈ ডাঙৰ কথা উদযাপন কৰিবলগীয়া কথা বুলি মই ভাবোঁ চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে এনেই মই মৰালিটি ৱাইজ কৈছোঁ লিগেল ৱাইজ হোৱা নাই মৰালিটি ৱাইজ কৈছোঁ মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে সেইটো একো ডাঙৰ কথা নহয় কিন্তু সেইটো বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ পূৰ্বৰ কিছু ভাষ্য তেওঁৰ 3বাৰকৈ ইতিমধ্যে আদালতত নিজৰ সাক্ষ্য প্ৰদান কৰিছে আৰু প্ৰিয় বন্ধুৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁ এতিয়া দেহে কেহে লাগিছে আজি পুনৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত হাজিৰ হৈছে অভিনেতাগৰাকী আজি চতুৰ্থবাৰৰ বাবে আদালতৰ মজিয়াত সাক্ষ্যদান কৰিব ৰবি শৰ্মাই এই গোচৰটোত এতিয়ালৈকে আটাইতকৈ দীঘলীয়া সাক্ষ্যদান কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰবি শৰ্মা সঁচাকৈ এয়া এক বন্ধুত্বৰ অনন্য নিদৰ্শন প্ৰিয় বন্ধু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া দেহে কেহে লাগিছে অভিনেতা ৰবি শৰ্মা হয় আজি পুনৰ গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক আদালতৰ হাজিৰ হ'ল অভিনেতাগৰাকী বন্ধুৰ হৈ ন্যায় বিচাৰি আজি চতুৰ্থবাৰৰ বাবে আদালতৰ মজিয়াত সাক্ষ্যদান কৰিব ৰবি শৰ্মাই উল্লেখ্য যে এই সমগ্ৰ গোচৰটোত বৰ্তমানলৈকে আটাইতকৈ দীঘলীয়া সাক্ষ্যদান কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰবি শৰ্মা আৰু বন্ধু জুবিনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে আইনী যুঁজখনত এতিয়া ছাৰ দৰে থিয় দিছে অভিনেতাগৰাকী যিহেতু ইয়াৰ পূৰ্বেও তেওঁ 3বাৰকৈ আদালতৰ মজিয়াত আহি উপস্থিত হৈছিল আৰু তাৰ পিছত তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলিছিল তেওঁৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু প্ৰতিটো সৰুবৰ দিশ প্ৰতিটো সত্য অতি নিষ্ঠাৰে আদালতৰ আগত দাঙি ধৰিছিল ৰবি শৰ্মাই যাতে কোনো কাৰণতে প্ৰিয় বন্ধুৱে ন্যায় পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় আৰু আজিও ইতিমধ্যে প্ৰিয় অভিনেতাগৰাকী আদালতৰ মজিয়াত উপস্থিত হৈছেহি